Hello everyone, welcome back to Hiddemy. ইতিমধ্যে যেহেতু আমাৰ লেভেল 1 ৰ দুটা আমাৰ টপিক ইতিমধ্যে আমাৰ কমপ্লিট হৈছিল পাৰ্সন আৰু জেন্ডাৰ ওকে যি আমাৰ মাৰাথন আছিল সেই মাৰাথন লেভেল 1 ৰ ইতিমধ্যে আমাৰ কি হৈছিল পাৰ্সন আৰু আমাৰ জেন্ডাৰ কমপ্লিট হৈছে আজি আমি আৰম্ভ কৰিম নতুন এটা টপিক খুবই ইম্পৰ্টেন্ট এটা টপিক সেইটো হৈছে আমাৰ কি নাম্বাৰ নাম্বাৰটো আমাৰ কি তোমালোকে হয়তো জানা যে নাম্বাৰটো একবচনৰ বহুবচন কিন্তু কথা এটা মনত ৰাখিবা ইয়াতে একবচনৰ বহুবচনৰ উপৰি কিছুমান এনেকুৱা কিছুমান এক্সেপচন আছে ৰুলছ এণ্ড ৰেগুলেশ্যন আছে কিন্তু তোমালোকে জানিবই লাগিব অকল নাউনৰে আমাৰ কি নাই নাম্বাৰ নাই কিন্তু সিঙ্গুলার প্লুরাল নাই কিন্তু আমাৰ প্রনাউনৰো কি আছে সিঙ্গুলার আৰু প্লুরাল আছে আৰু সাবজেক্ট ভাৰ্বৰ যেটো কি অৰ্ডাৰ এই অৰ্ডাৰটো খুব ভালকৈ যদি জানিব লগা হয় তোমালোকে কিন্তু নাম্বাৰটো কিন্তু ভালকৈ চাব লাগিব ইন সাধাৰণতে কি হয় এক্সেপচনো কমপ্লিট হ'ব তোমালোকৰ সব গোটেই কনসেপ্টটো ক্লিয়াৰ হ'ব সাধাৰণতে আমাৰ টিউশনত এই টপিকটো কৰিব যাওঁতে 3 দিন মান সময় লাগে আৰু আজি এই টপিকটো আমি 10 ৰ পৰা 15 মিনিটত উইথ গোটেই কনসেপ্টটো ক্লিয়াৰ কৰিম তোমালোকৰ কোনো ভিডিও চাব লগা নহয় আৰু জীৱনত কোনো ধৰণৰ নাম্বাৰ তথা কোনো নাম্বাৰত অন্তত তোমালোকৰ কোনো সমস্যা নাথাকে ওকে নাম্বাৰটো কি বস্তু আমি এফালৰ পৰা চাই যাওঁ হা লেটস গেট স্টাৰ্টেড ওকে নাম্বাৰ মানে আমাৰ কি হ'ব নাম্বাৰ মানে হৈছে আমাৰ অসমীয়াত বচন হ'ব কিন্তু মন কৰিবা আকৌ বচন বুলি কওঁতে আকৌ আমাৰ এই অমিতাভ বচ্চন বুলি যে কওঁ আমি এই বচনটো নহয় অৱশ্যে কিন্তু মন কৰিবা এইটো অমিতাভ বচ্চন নহয় আমি কি বুলি কওঁ অমিতা বুলি কওঁ হয় নাই তো অমিতাভ বচ্চন নহয় এইটো অমিতাভ বচ্চন তো এই অমিতাভ বচ্চন নহয় এইটো আমাৰ কি হ'ব নাম্বাৰৰ ক্ষেত্ৰত বচন হ'ব আমাৰ বচন হ'ব বচ্চন নহয় তো কথাটো মন ৰাখিবা তো তথাপি মনত ৰাখিবা অমিতাভ বচ্চন বুলি মনত ৰাখা তোমালোকে অমিতাভ বচ্চন সেই বচনকে মনত ৰাখি পেলাই কি মনত ৰাখিবা এই নাম্বাৰটো তো নাম্বাৰটো আমাৰ অসমীয়াত কি বুলি ক'ব বচন তো এতিয়া কোনবিলাক শব্দ আমি গম পাম যে নাম্বাৰটো আমি কেনেকৈ জানিম যে কোনটো নাম্বাৰত আছে কি হয় আমি কেনেকৈ আমি অনুমান কৰি কেনে উলিয়াম তাৰ কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন থাকিব লাগিব তাৰ আগতে আমি বচন কি হয় তাৰ বিষয়ে জানো আহা শব্দৰ যি ৰূপ বা গঠনৰ দ্বাৰা এটা আৰু কথাটো মন কৰা এটা আৰু এটাতকৈ অধিক জীৱ জন্তু বা বস্তুৰ ধাৰণা জন্মে তাক বচন বুলি কোৱা হয় মানে শব্দৰ যিটো গঠন এই গঠনৰ পৰা আমি জানিব লাগিব যে এইটো এক বচন হয় নে বহু বচন হয় মানে কোনটো বচনত পৰিছে এই বস্তুটো জানিবৰ কাৰণে আমি কি জানিব লাগিব তাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনখিনি জানিব লাগিব আৰু এটা ইম্পৰ্টেণ্ট কথা এটা মনত ৰাখিবা সেইটো হ'ল আমাৰ যিবিলাক নেকি বচন বা নাম্বাৰ থাকিব সেইটো হয় নাউন হ'ব নহ'লে প্ৰনাউন হ'ব মোষ্ট অফ দ্য কেজেছ কি হ'ব আমাৰ নাউন পাবা আৰু তোমালোকে কি প্ৰনাউন পাবা যেহেতু আমাৰ সাবজেক্টটো আমাৰ সদায় কি হয় নাউন বা প্ৰনাউন হয় মন ৰাখিবা কিন্তু সাবজেক্ট ভাৰ্বৰ যিটো অৰ্ডাৰ তাৰ কাৰণে আমাৰ মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট কিন্তু নাম্বাৰটো ভিডিঅ'টো শেষত তোমালোকে গম পাবা যে গোটেই টপিকৰ যিটো কি কনচেপ্ট আছিলে গোটেই কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈছে ওকে নাম্বাৰটো তোমালোকে গম পালা মানে যিটো ৰূপৰ দ্বাৰা আমি গম পাম যে নাম্বাৰটো কি হয় সিঙ্গুলাৰ নে প্লুৰেল হয় যেনে চোৱা গাৰ্লটো চোৱা গাৰ্ল বুলি কোৱাৰ লগে লগে কি আছে আমাৰ এজনী ছোৱালী আছে গাৰ্ল বুলি কওঁতে কি আছে এজনী ছোৱালী কিন্তু গাৰ্লছ বুলি কওঁতে কি আছে আমাৰ গাৰ্লছ বুলি কওঁতে বহুত কেইজনী ছোৱালী আছে তুমি গঠনটো চোৱা তুমি BOY বুলি লিখোঁতে গঠনটো চোৱা আৰু BOYS এই গঠনটো সলনি হৈছে নাই এই গঠনৰ পৰা আমি শব্দ এটাৰ গঠনৰ পৰা গম পাম যে এইটো নাম্বাৰটো কি হয় ওকে ওকে নেক্সট আমাৰ কি আছে চাই লওঁ এবাৰ ওকে নাম্বাৰ আমাৰ কেই প্ৰকাৰ হ'ব নাম্বাৰ হ'ব আমাৰ দুই প্ৰকাৰ নাম্বাৰ কেই প্ৰকাৰ হ'ব আমাৰ নাম্বাৰ দুই প্ৰকাৰ এটা হৈছে আমাৰ একবচন আনটো হৈছে কি বহুবচন এটা হৈছে আমাৰ সিঙ্গুলাৰ নাম্বাৰ আনটা হৈছে প্লুৰেল নাম্বাৰ তো সিঙ্গুলাৰ নাম্বাৰ কাক ক'ব যদি এটাক বুজায় যদি আমাৰ এটা হয় এটা বুজোৱা বস্তুবিলাক কি হ'ব আমাৰ সিঙ্গুলাৰ হ'ব এটাতকৈ যিবিলাক নেকি বেছি বুজাব তাক আমি কি বুলি ক'ম প্লুৰেল অৰ্থাৎ যদি এটা বুজায় সিঙ্গুলাৰ হ'ব যদি এটাতকৈ বেছি বুজায় কি হ'ব আমাৰ প্লুৰেল হ'ব এতিয়া এটা কোনবিলাকে বুজাব আৰু এটাতকৈ বেছি কোনবিলাকে বুজাব তাৰ বিষয়ে জানিবলৈ আমাৰ কিছুমান কি আছে ৰুলছ আছে এই ৰুলছ কেইটা আমি 1 2 3 কৰি এফালৰ পৰা সিৰিয়েল আমি কৰি যাম আৰু কৰাৰ পিছত চাবা তোমালোকৰ নাম্বাৰ কোনৰ সমস্যা নাথাকে যেনে এইটোকে এবাৰ চোৱাচোন বয়টো বুলি কৈছে বয়জ হৈছে ঠিক তেনেকৈ চিটিটোত কি হৈছে চিটিজ এফালে চোৱা তুমি বয়টোত এছ যোগ হৈছে কিন্তু এটা চিটিত IES তো কেনেকৈ হ'ল কিয় হ'ল এই বিষয়ে আলোচনা কৰোঁ হা এইটো চোৱা বয় এজন ল'ৰা গতিকে কি হ'ব আমাৰ সিঙ্গুলাৰ হ'ব ইয়াতেতো এটাতকৈ বহুত আছে গতিকে এইটো কি হ'ব প্লুৰেল হ'ব এটা আপেল সিঙ্গুলাৰ গতিকে এটাতকৈ বেছি আপেল কি হ'ব আমাৰ প্লুৰেল ফৰ্ম হ'ব এইটো অলৰেডি তোমালোকে গমেই পাইছা এটাতকৈ বেছি থাকিলে কি হ'ব প্লুৰেল তো এটা থাকিলে সিঙ্গুলাৰ এটাতকৈ বেছি থাকিলে কি হ'ব প্লুৰেল তো সিঙ্গুলাৰ পৰা প্লুৰেল কৰা যিমানবিলাক নিয়ম আছে সেই নিয়মবিলাক আমি এটা এটাকৈ চাই যাওঁ আহা লগতে কিছুমান সেই যি ৰুলছ থাকিব সেই ৰুলৰ লগত কিছুমান কি এক্সেপশ্যন থাকিব আৰু এক্সেপশ্যনটো ইংলিছত একদম এভেইলেবল মানে বহুত ঠাইত তোমালোকে এক্সেপশ্যন পাবা সেই এক্সেপশ্যনবিলাক তোমালোকে মনত ৰাখিব লাগিব ওকে এতিয়া তোমালোকে ভালকৈ বহি কলম উলিয়াই লৈ পেলাই ধুনীয়াকৈ লিখি যাবা ইয়াতে কৰি যোৱা আৰু তোমালোকে বিশ্বাস কৰা কোনো ধৰণৰ ক্লাছৰ কোনোদিন প্ৰয়োজন নহয় তোমালোক So some rules to change the number from singular to plural. তুমি singular পৰা plural কেনেকৈ চেঞ্জ কৰিবা তাৰ কাৰণে যি rules আছে
এই ৰুলছবিলাক আমি এফালৰ পৰা চাওঁ আহা ৰুল নম্বৰ 1 কি আছে আমাৰ একবচন বুজোৱা অৰ্থাৎ সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ লগত এছ যোগ কৰি বহুবচন কৰা হয় মানে কিছুমান শব্দৰ লগত আমি কি যোগ কৰিম এছ যোগ কৰিম এছ যোগ কৰি আমি হেতু কি কৰিম প্লুৰেল এছ যোগ কৰি পেলাই আমি কি কৰিম হেতু প্লুৰেল কৰিম মানে কিছুমান শব্দৰ লগত আমাৰ এছ যোগ হ'ব কিছুমান লগত ই এছ যোগ হ'ব কিছুমান লগত আই ই এছ হ'ব কিছুমানত ভি ই এছ হ'ব তে কোড আমাৰ আসলতে এছ হয় কোড আই এছ হয় কোড ভি ই এছ হয় এইখিনি জানিবৰ কাৰণে তুমি প্ৰথম ৰুলটো মনত ৰাখা যে কোড আমাৰ এছ হ'ব তুমি এছ কোড হ'ব সেইটো জানিবৰ কাৰণে কিন্তু কোড আই ই এছ আৰু ভি ই এছ হয় সেইকেইটা আকৌ জানি ল'ব লাগিব য'ত আই ই এছ আৰু ভি ই এছ হয় তাত কিন্তু এছ নহয় গতিকে সেইকেইটাৰ বাহিৰে বাকী চব শব্দত আমাৰ কি বহিব এছ বহিব তো তাৰ আগতে আমি কি কৰোঁ আমি এছ কোড বহাই চাই লওঁ তাৰপিছত বাকী যেতিয়া ৰুলছ কেইটা চাম তেতিয়া তোমালোকে গম পাবা যে এছ কোড বহিব আৰু আই এছ কোড বহিব তেতিয়া গোটেই কথাখিনি স্পষ্ট হ'ব তো কথা এটা মন কৰা পেন পেনৰ লগত তুমি কি কৰিবা এছ এটা যোগ কৰিলে কি হ'ব পেন্স হ'ব কি যোগ কৰিছোঁ এছ মানে এটা কলম এটাতকৈ বেছি কলম হ'ব দুটাও হ'ব পাৰে তিনিটাও হ'ব পাৰে চাৰিটাও হ'ব পাৰে মুঠৰ ওপৰত এটাতকৈ বেছি কলম হ'লে কি হ'ব এইটো প্লুৰেল হ'ব এইটো পেন্স হ'ব আমি এছ যোগ কৰিব লাগিব মানে তোমালোকে গম পাইছা যিবিলাক আমাৰ সিঙ্গুলাৰ থাকিব সিঙ্গুলাৰ যিবিলাক নাউন থাকিব তাতে কোনো এছ আই এছ একো যোগ নাথাকে আমি যেতিয়া নেকি সিঙ্গুলাৰৰ পৰা মন কৰা সিঙ্গুলাৰৰ পৰা যেতিয়া নেকি প্লুৰেল কৰিম হ'ল তেতিয়া আমি কি কৰিম হয় এছ যোগ কৰিম নহ'লে আই এছ যোগ কৰিম নহ'লে ভি ই এছ যোগ কৰিম নহ'লে কি কৰিম ঠিক তেনেকৈ ই এছ যোগ কৰিম এনেকৈ আমি যোগ কৰি পেলাই কি কৰিম সিঙ্গুলাৰটো প্লুৰেল কৰিম তো কিছুমান শব্দত আমাৰ এছ হ'ব কিছুমানত আমাৰ আই এছ হ'ব ভি এছ হ'ব ই এছ হ'ব ক'ত কেনেকৈ হয় এই নিয়মকেইটাকে আমি কৰিব ওকে পেঞ্চিলত আমাৰ কি হ'ব এছ যোগ হ'ব বুকত কি হ'ব আমাৰ এছ হ'ল এই শব্দকেইটাত এছ কিয় হ'ল তোমালোকে পিছৰ ৰুলছকেইটা পঢ়িলেহে গম পাবা বৰ্ডত কি হ'ব আমাৰ এছ হ'ব এইটো কি হ'ব আমাৰ বৰ্ডছ হ'ব অ'কে তো কাউটো কি হ'ব কাউচ হ'ব মানে এটা গৰু এটা বহুতকেইটা গৰু আছে এটাতকৈ মানে বেছি গৰু আছে অ'কে ঠিক তেনেকৈ টেবলছ বেম্বোজ চেয়াৰ্ছ আমাৰ নেক্সট ৰুলটো কি কৈছে চাওঁ আহাবা আমি ৰুল নম্বৰ কি পাইছোঁ ৰুল নম্বৰ 2 যিবিলাক নাউন পদৰ শেষৰ ফালে এছ এছ এইচ চি এইচ এক্স বা জি থাকে আৰু স্বৰ দৰে উচ্চাৰণ হয় সেইবোৰ নাউন প্লুৰেল নাম্বাৰ কৰিবলৈ ই এছ আৰু কিছুমানত এন যোগ কৰা হয় কথা মন কৰা তোমালোকে মন ৰাখিবা যে এছ এক্স চি এইচ আৰু এছ এইচ য'ত আমাৰ স্ব উচ্চাৰণ হ'ব যদি কোনো নাউনৰ শেষৰ ফালে এই আখৰকেইটা থাকে এছ থাকে এক্স থাকে চি এইচ বা এছ এইচ থাকে তেতিয়া আমাৰ কি হ'ব তাৰ লগত আমি যেতিয়া নেকি প্লুৰেল কৰিলে কি যোগ কৰিব লাগিব ই এছ যোগ কৰিব লাগিব যদি নাউনৰ শেষৰ ফালে এছ থাকে বা স্বৰ দৰে উচ্চাৰণ হোৱা শব্দ থাকে আখৰ থাকে তেতিয়া আমাৰ কি হ'ব ই এছ যোগ কৰিব লাগিব যেনে চোৱা বক্সটো যিহেতু অলৰেডি এক্স আছে এক্সৰ উচ্চাৰণটো কি আছে আমাৰ চ হৈছে গতিকে তাৰ লগত আমি কি যোগ কৰিম ই এক্স কৰিবলৈ কি কৈছোঁ বক্সেছ মানে ইয়াতে আমাৰ এটা বাকচ আছে ইয়াতে কি হ'ব এটাতকৈ বেছি বাকচ আছে দুটা থাকিব পাৰে তিনিটা থাকিব পাৰে চাৰিটা 10টা 100টা বহুত থাকিব পাৰে তো বেঞ্চত আমাৰ কি আছে বেঞ্চ চি এইচ আছে উচ্চাৰণটো কি হৈছে চ গতিকে আমাৰ কি হ'ব ই এছ যোগ হ'ব তেতিয়া কি হ'ব আমাৰ বেঞ্চেছ হ'ব কি আছে আমাৰ ডিছ কি আছে আমাৰ এছ এইচ গতিকে কি যোগ হ'ব ই এছ যোগ হ'ব তেতিয়া কি হ'ব ডিছেছ তো এখন থালি বহুত থালি এছ গাধ চ উচ্চাৰণ হৈছে গতিকে ই এছ যোগ হ'ব এছ বহুতকেইটা গাধ বাজটোত কিন্তু জি আছে জেড আছে গতিকে ইয়াতো আমাৰ কি হ'ব ই এছ হ'ব যদিও চ উচ্চাৰণ হোৱা নাই আমাৰ কি হ'ব ই এছ যোগ হ'ব বাজেছ কথাটা মন কৰা এটা আমাৰ এক্সেপশ্যন আহি গ'ল ইয়াতে অক্সত কিন্তু লাষ্টত আমাৰ কি আছে এক্স আছে কিন্তু উচ্চাৰণটো আমাৰ চ হৈছে কিন্তু ইয়াতে কি নহয় ই এছ যোগ নহয় ইয়াতে আমাৰ কি হ'ব ই এন হ'ব তো এইটো আমাৰ এক্সেপশ্যন আহি গ'ল এইটো আমাৰ স্পেচিয়েলি মনত ৰাখিবা অক্স থাকিলে আমাৰ কি হ'ব অক্সেন হ'ব হ'লনে ই এন যোগ হৈছে ই এছ নহয় এই কথাটো মনত ৰাখিবা অ'কে আমি ইতিমধ্যে ৰুল 2 পঢ়িলোঁ কিন্তু সেই ৰুল 2ৰ আমাৰ এটা এক্সেপশ্যন আহি গ'ল ই এনটোতো এক্সেপশ্যন আহিছিলে কিন্তু আৰু এটা এক্সেপশ্যন আহিছে এইটো কিন্তু ইম্পৰ্টেণ্ট এক্সেপশ্যন মনত ৰাখিবা আমি ইতিমধ্যে পাইছোঁ যে যদি কোনো শব্দৰ শেষত কি থাকে চি এইচ থাকে মানে স্বৰ দৰে উচ্চাৰণ হয় তেতিয়া কি হ'ব তেতিয়া ই এছ যোগ হ'ব কিন্তু মন কৰা যদি শব্দটোৰ শেষত চি এইচ থাকে কি বুলি কৈছোঁ যদি শব্দটোৰ শেষত চি এইচ থাকে আৰু চি এইচৰ উচ্চাৰণটো চ নহয় পেলাই কি হ'ব চ নহয় পেলাই কি হ'ব আমাৰ ক হ'ব চি এইচৰ উচ্চাৰণটো চ নহয় পেলাই কি হ'ব ক হ'ব তেতিয়া আমি ই এছ যোগ কৰিব নোৱাৰোঁ তেতিয়া আমি কি কৰিব নোৱাৰোঁ ই এছ যোগ কৰিব নোৱাৰোঁ তেতিয়া আমাৰ কি যোগ হ'ব অকল এছ যোগ হ'ব অ'কে যেনে চোৱা আমাৰ ষ্টমাকৰ লগত কি যোগ হ'ব এছ তেতিয়া কি হ'ব আমাৰ ষ্টমাকৰ লগত আমাৰ যোগ হ'ব এছ তেতিয়া আমাৰ কি হ'ব এইটো ষ্টমাক্স কাৰণ এতিয়া চি এইচৰ উচ্চাৰণটো আমাৰ কি হৈছে ক হৈছে ঠিক তেনেকৈ মনাৰ্কৰ লগত আমাৰ কি যোগ হ'ব এছ যোগ হ'ব হৈ পেলাই কি হ'ব মনাৰ্কছ মানে সম্ৰাট আৰু এজন ৰজা ইপক মানে আমাৰ সময় তো সময় থাকিলে কি হ'ব এছ যোগ হ'ব কাৰণ এইটো উচ্চাৰণটো কি হৈছে ক মাতৃয়াৰ্কটো কি হ'ব ঠিক তেনেকৈ মাতৃয়াৰ্কছ হ'ব
এইটো তোমালোকে নিশ্চয় বুজি পাইছে যদি CH ৰ উচ্চাৰণটো ক হয় তেতিয়া আমাৰ কি নহয় CH ৰ লগত আমি কি যোগ নকৰো তেতিয়া ES যোগ নকৰি পেলাই S যোগ কৰিম কাৰণ ইয়াৰ উচ্চাৰণটো কৈছে ক হৈছে ওকে নেক্সট ৰুলটো হ'ল আমাৰ ৰুল নাম্বাৰ 3 সিঙ্গুলাৰ নাম্বাৰ বুজোৱা যিবিলাক নাউন পদৰ শেষত ও থাকে আৰু ওৰ আগত কনসনেন্ট থাকে তেতিয়া তাৰ পাছত ES যোগ কৰি প্লুৰেল কৰা হয় মন কৰা যিবিলাক আমাৰ সিঙ্গুলাৰ নাউন থাকিব সিঙ্গুলাৰ নাউনৰ শেষত কি থাকিব ও থাকিব ও আৰু ওৰ আগত আমাৰ কি থাকিব লাগিব কনসনেন্ট থাকিব লাগিব যেনে ম্যাঙ্গোটো চোৱা তুমি ওৰ আগত আমাৰ কি আছে জি জিটো আমাৰ কনসনেন্ট হয় আৰু ওটো আমাৰ ভাৱেল হয় ও হয় ওৰ আগত আমাৰ কি আছে কনসনেন্ট গতিকে যেতিয়া নেকি আমি প্লুৰেল কৰিম তেতিয়া আমি কি যোগ কৰিম ES যোগ কৰিম তেতিয়া কি হ'ব ম্যাঙ্গোস এটা আম বহুত আম ঠিক তেনেকে পটেটো পটেটোটো কি হ'ব পটেটোস কাৰণ ওৰ আগত কি আছে আমাৰ টি আছে ইয়াতো জি আছে টি আছে এল আছে গতিকে মন কৰা যিবিলাক যদি কোনো নাউনৰ শেষত ও থাকে ওৰ আগত কি থাকে কনসনেন্ট থাকে তেতিয়া কি হ'ব এটো আমি ES যোগ কৰি পেলাই প্লুৰেল কৰিম গট ইট নেক্সট কেছ আছে ৰুল নাম্বাৰ 3 ৰুল যেটো আমাৰ 3 আছিল সেই ৰুল 3 আমাৰ কি হ'ল আকৌ এটা এক্সেপচন এটা আহি গ'ল অলপ ব্যতিক্ৰম হ'ব মানে চোৱা আনহাতে যদি নাউনৰ শেষত ও থাকে আৰু ওৰ আগত ভাৱেল থাকে তেতিয়া আমাৰ কি হ'ব তাতে S যোগ কৰি প্লুৰেল কৰা হয় ES নহয় মানে আমাৰ তাতে ES যোগ কৰিব নোৱাৰিম কি যোগ কৰিব লাগিব S যোগ কৰিব লাগিব কাৰণটো কি হ'ল এটো আমাৰ শেষত কি আছে নাউনটোৰ শেষত ও আছে ওৰ আগত কি আছে চোৱা তুমি ভাৱেল আছে যদি ভাৱেল থাকে তুমি ES যোগ কৰিব নোৱাৰা তাত কি যোগ কৰিব লাগিব S যোগ কৰিব লাগিব এটো আমাৰ এক্সেপচন হয় ইয়াতো চোৱা ওৰ আগত কি আছে আইটো আমাৰ ভাৱেল নহয় জানো হয় গতিকে আমাৰ কি যোগ কৰিব লাগিব S তেতিয়া কি হ'ব ৰেডিউস জুস তেনে ভিডিঅ' চোৱা ভিডিঅ'ত ওৰ আগত কি আছে ই আছে ইটো আমাৰ কি হয় ভাৱেল হয় গতিকে আমি কি যোগ কৰিম S ভিডিঅ'স ষ্টুডিঅ'স কথাটো মন কৰিছা নহয় যদি ওৰ আগত কি থাকে ভাৱেল A E I O U এই আখৰকেইটা থাকিলে আমাৰ পাঁচটা থাকিলে কি হ'ব পাঁচটাৰ পৰা এটা যিকোনো এটা থাকিলে আমাৰ তেতিয়া ES যোগ নহয় তেতিয়া হ'ব আমাৰ S গট ইট তো নেক্সট কি আছে আমি চাই দিও আকৌ এটা এক্সেপচন আহি গ'ল ইয়াতেই আকৌ এটা এক্সেপচন আহিছে ইয়াতেই আহিছে ৰুল নাম্বাৰ 3 তে আহিছে words that can take either S or ES মানে কিছুমান শব্দত আমাৰ কি হ'ব কিছুমান নাউনত হয় S হ'ব নহলে ES হ'ব নহয় তেনেকুৱা কিছুমান নাউনত আমাৰ কি হ'ব S দিলেও হ'ব ES যোগ কৰিলেও হ'ব যেনে ভলকেনো কথা কিছুমান নাউন আমি সিঙ্গুলাৰ টু প্লুৰেল কৰোঁতে আমি কিছুমান মনত ৰাখিব লাগিব এই নাউন কেইটা অন্তত মনত ৰাখিব লাগিব যে ভলকেনো আমাৰ S দিলেও হ'ব ES দিলেও হ'ব যেনে ভলকেনোস ইয়াতে S ও দিছো মই আৰু ES ও যোগ কৰিছো যিকিনো এটা দিলে তোমাৰ হ'ব মস্কিটো S দিলেও হ'ব মস্কিটোস টৰ্নাডোস যিকিনো এটাতে তুমি S ও দিব পাৰিবা ES দিলেও হ'ব নিশ্চয় গম পাইছা তোমালোকে এক্সেপচন কেইটা ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ওকে নেক্সট ৰুলটো হ'ল আমাৰ ৰুল নাম্বাৰ 4 সিঙ্গুলাৰ নাম্বাৰ বুজোৱা যিবিলাক নাউন পদৰ পিছত Y আৰু Y ৰ আগত কনসনেন্ট থাকে ইহতৰ প্লুৰেল নাম্বাৰ কৰিবৰ ঠাইত ইহতৰ প্লুৰেল নাম্বাৰ কৰিবৰ সময়ত আমি কি কৰিম Y ঠাইত I লিখি পেলাই তাৰ পিছত ES যোগ কৰিম মানে সেম ওৰ লগত আমাৰ সেম টু সেম হয় যদি আমাৰ নাউনৰ শেষত Y থাকে আৰু Y ৰ আগত আমাৰ কি থাকে কনসনেন্ট থাকে যেনে এটো Y ৰ আগত কি আছে D আছে Y ৰ আগত আমাৰ কি আছে D টো আমাৰ কনসনেন্ট হয় যেতিয়া নেকি আমাৰ শেষত আমাৰ Y থাকিব আৰু Y ৰ আগত আমাৰ কনসনেন্ট থাকিব তেতিয়া আমি যেতিয়া প্লুৰেল কৰিলে আমি কি যোগ কৰিম Y ঠাইত I লিখি পেলাই ES যোগ কৰিম মানে ওভাৰঅল IES যোগ কৰি পেলাই কি কৰিম আমি প্লুৰেল কৰিম লেডি মহিলা তো লেডিজ হৈ গ'ল বহুত কেইগৰাকী হৈ গ'ল বেবি এটা শিশু তো ইয়াতে কি যোগ কৰিম IES মানে Y ঠাইত আমি কি লিখিম IES লিখি পেলাই বেবিজ কৰিছো চোৱা তো মন কৰা ইয়াতে আমি Y ঠাইত কি লিখিছো IES গতিকে যদি Y থাকে Y ৰ আগত কি থাকে কনসনেন্ট থাকে তেতিয়া কি হ'ব IES হ'ব সিটি কাউন্ট্ৰি সেম হয় চাই লবা ওকে নেক্সট ৰুলটো হ'ল আমাৰ ৰুল নাম্বাৰ 5 সিঙ্গুলাৰ নাম্বাৰ বুজোৱা যিবিলাক নাউন পদৰ পিছত যদি Y থাকে আৰু Y ৰ আগত যদি ভাৱেল থাকে এবাৰ মন কৰা আমাৰ ওৰ নিচিনা সেম আছিলে যদি Y ৰ আগত ভাৱেল থাকে তেতিয়া আমাৰ কি নহব আমি IES যোগ কৰিব নোৱাৰো অকল S যোগ কৰিব লাগিব যেনে চোৱা যদি আমাৰ কি পাইছো এবাৰ Y ৰ আগত যদি ভাৱেল থাকে কি থাকে ভাৱেল থাকে যদি ভাৱেল থাকে তেতিয়া আমি IES যোগ কৰিব নোৱাৰো তেতিয়া আমি অকল S যোগ কৰিম যেনে চোৱা টয় শব্দটো চোৱা TOY ইয়াত আমাৰ এটো Y আছে নাই যদি নাউনৰ শেষত Y থাকে আৰু Y ৰ আগত যদি কি থাকে আমাৰ ভাৱেল থাকে তেতিয়া আমি S যোগ কৰি কেনে আমি প্লুৰেল কৰিব লাগিব ইয়াতে আমি এনেকে লিখিব নোৱাৰো TOIES গোটেইকেইটাচোন আমাৰ ভাৱেলে হৈ গ'ল এটা শব্দত তো আমি তেনেকে কৰিব নোৱাৰো যদি আমাৰ কি হয় শেষত যদি Y থাকে আৰু Y ৰ আগত যদি ভাৱেল থাকে তেতিয়া আমি অকল কি যোগ কৰিম আমি অকল S যোগ কৰি পেলাই আমি কি কৰিম প্লুৰেল কৰিম নিশ্চয় গম পাইছা তোমালোকে নিশ্চয় গম পাইছা ওকে নেক্সট ৰুলটো লৈ যাও নেক্সট ৰুলটো হ'ল আমাৰ ৰুল নাম্বাৰ 6 এবাৰ হয়তো অলপ বেলেগ কিবা এটা পাম সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ শেষৰ
শেষ আখৰ এফ বা এফ ই হলে এফৰ ঠাইত কি লিখিম ভি লিখি পেলাই ই এছ যোগ কৰিম যদি কোনো সিঙ্গুলাৰ নাউনৰ শেষত যদি কি থাকে আমাৰ এফ থাকে বা এফ ই থাকে তেতিয়া এফ বা এফ ই ঠাইত ভি লিখি পেলাই তালত কি যোগ কৰিম ই এছ যোগ কৰি পেলাই ভি এছ কৰিম যেনেকৈ নেকি ৱাই ঠাইত আমি কি লিখিছিলো ৱাই ঠাইত আমি আই ই এছ লিখিছিলো ঠিক তেনেকৈ এফ বা এফ ই ঠাইত কি লিখিম ভি ই এছ লিখিম নিশ্চয় গম পাইছা তেনে চোৱা কাফ কাফ মানে কি আমাৰ গৰু পোৱালি ইয়াত আমাৰ এফ আছে তো এফৰ ঠাইত আমি কি লিখিম ভি লিখি পেলাই ই এছ এটা যোগ কৰি দিম তেতিয়া কি হ'ব কাপছ মানে এফৰ ঠাইত আমি কি লিখিলো ভি ই এছ তেতিয়া কি হ'ব কাপছ গৰু পোৱালিবোৰ হাফ হাফ মানে কি আধা তো এফৰ ঠাইত আমি কি লিখিম এটা এফৰ ঠাইত আমি লিখি দিম ভি ই এছ হাফছ হৈ গ'ল হাফছ মানে ধৰা হ'ল এনেকুৱা হাফ বহুত কেইটা আছে হাফ বহুত কেইটা আছে কি বুলি ক'ম হাফ বুলি ক'ম থিফ মানে চোৰ ইয়াতে এফ আছে তেতিয়া কি হ'ব আমাৰ থিপছ হ'ব এফৰ ঠাইত কি লিখিম আমি ভি ই এছ তেনেকৈ আমাৰ ৱাইফ কি আছে আমাৰ এফ ই আছে এফ ই ঠাইত কি লিখিম ভি ই এছ ৱাইফছ মানে কিছুমানে বহুত কেইটা বিয়া পাতে নহয় তেতিয়া সিহঁতে ৱাইফ বুলি ক'ব নোৱাৰিব ৱাইফছ বুলি ক'ব লাগিব তোমালোকে যদি কোনোবাই পাতিম বুলি ভাবি আছা তেনেহ'লে এইটো মনৰ পৰা উলিয়াই পেলোৱা বুজি পাইছা ওকে নেক্সট ৰুলটোলৈ যাওঁ আহা ৰুল নম্বৰ আমাৰ কি 7 সিঙ্গুলাৰ নম্বৰ বুজোৱা নাউন পদৰ শেষত ডাবল এফ আই এফ আৰ এফ ডাবল এফ ই ডাবল ই এফ থাকিলে সাধাৰণতে আমি কি যোগ কৰিম এছ যোগ কৰিম ভি ই এছ যোগ নকৰোঁ আমাৰ মানে এক্সেপশ্যন কিছুমান আহি যাবগৈ সেই এক্সেপশ্যনবিলাক আমি মানিব লাগিব যেনে ক্লিফ ডাবল এফ আছে কি হ'ব অকল এছ যোগ হ'ব কি যোগ হ'ব এছ নট ভি ই এছ মন ৰাখিবা আই ই এফ আছে তেতিয়া কি হ'ব এছ যোগ হ'ব কিন্তু তেতিয়া আমাৰ থিফত কিন্তু মন কৰিবা থিফত কিন্তু আমি আই ই এফেই পাইছিলোঁ কিন্তু থিফটো যদিও আই ই এফ পাইছোঁ তথাপি আমি কি লিখিব লাগিব ভি ই এছ এইবিলাক আমাৰ এক্সেপশ্যন হয় এক্সেপশ্যনবিলাক মনত ৰাখিব লাগিব চিফত কিন্তু আমি চিপছ লিখিব লাগিছিল নহয় এইটো চিফ এছ যোগ হ'ব ডুৱৰ্ফ কি হ'ব এফ আছে মানে আৰ এফ আছে কি হ'ব তেতিয়া ডুৱাৰ্ফছ হ'ব ৰিফ আছে ডাবল ই এফ তেতিয়া কি হ'ব ৰিফছ হ'ব ইয়াত আমাৰ ভি ই এছ যোগ নহয় তোমালোকে এক্সেপশ্যনবিলাক সদায় মনত ৰাখিবা আমাৰ নেক্সট ৰুলটো হ'ল ৰুল নম্বৰ 8 সিঙ্গুলাৰ নাম্বাৰ বুজোৱা নাউন পদৰ মাজৰ ভাৱেল সলনি কৰি কিছুমান পদৰ প্লুৰেল নাম্বাৰ কৰে মানে কিছুমান আমাৰ কি হ'ব যেতিয়া নেকি সিঙ্গুলাৰ নাম্বাৰ থাকিব সিঙ্গুলাৰ নাউনটো আমি কি কৰিব পাৰিম আমি একো ৰুলছ নাখাতে তাতে ক'ব গ'লে আমি কি ডাইৰেক্টলি মনত ৰাখিব লাগিব আমি তাৰ কি কৰিম অকল ভাৱেলকেইটা চেঞ্জ কৰিম ভাৱেলকেইটা চেঞ্জ কৰি পেলাই কি কৰিম তাক আমি প্লুৰেল কৰিম আৰু সেই শব্দবিলাক তোমালোকে কিন্তু ডাইৰেক্টলি মনতেই ৰাখিব লাগিব যেনে চোৱা মেনটো তুমি এম এ এন এছ লগাব নোৱাৰা মেন্স কৰিব নোৱাৰা এইটো কি হ'ব ইয়াতে যিটো নেকি এটো আছে এটো তুমি সলনি কৰি কি হ'লৈ ই লৈ মন ৰাখিবা যদি এম এ এন বুলি থাকে তেতিয়া এটা মানুহ হ'ব যদি এম ই এন বুলি থাকে বহুত মানুহ হ'ব তো মেনৰ বহুবচন মেনেই হয় গতিকে কি হ'ব এইটো ই হ'ব এৰ ঠাইত কি হ'ব ই বহিব গট ইট যেনে উইমেনটো কি হ'ব এটা এ আছে নহয় এটো তুমি চেঞ্জ কৰি দিয়া ই লৈ ঠিক তেনেকৈ টুথত কি আছে ডাবল অ' আছে ডাবল অ'টো কি কৰি ডাবল ই কৰি দিয়া কি হ'ব বহুবচন হৈ যাব টিথ হ'ব ফুডটো কি কৰিবা ফিট যেনে ওৱান ফুড হ'ব কিন্তু টু কি হ'ব টু ফিড হ'ব নট ফুডছ অ'কে ফুডছ নহয় ফিড হ'ব কিন্তু আৰু এটা এক্সেপশ্যন কি আহি গ'ল আমাৰ চাইল্ডটো কি হ'ব আমাৰ চিলড্ৰেন এতে আৰ ই এন যোগ হৈছে মনত ৰাখিবা এইটো এক্সেপশ্যন মাউচটো কি হৈছে চোৱা মাউচটো মাইচ হৈ গ'ল কোনো ৰুলছেই খাটা নাইকে কোনো ৰুলছেই ইয়াতে মানি চলা নাই কি হৈছে অকল মাউচটো ডাইৰেক্টলি মাইচ হৈ গ'ল পাৰ্চনটো কি হৈ গ'ল আকৌ পিপুল হৈ গ'ল কিবা ৰুলছ মানিছে জানো মানা নাই গতিকে এই শব্দবিলাক যিবিলাকে ৰুলছ নামানে এই শব্দবিলাক তোমালোকে শিকিব লাগিব তোমালোকে এটা বস্তু মোক কমেণ্ট বক্সত জনাবাচোন লাউচৰ কি হ'ব জনাই দিবা লাউচৰ প্লুৰেল ফৰ্মটো কি হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিবা ওকে নেক্সট ৰুলটো আমাৰ কি আছে চাই লওঁ কিছুমান নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল ফৰ্ম একেই থাকে মানে কিছুমান নাউনৰ তুমি যেনেকৈ পাবা সেই নাউনৰ সিঙ্গুলাৰ আৰু প্লুৰেল একেই থাকে ডিপেণ্ড কৰিব তোমাৰ ছাবজেক্ট ভাৰ্বৰ অৰ্ডাৰটো কি মানে ডিয়াৰটো তুমি সিঙ্গুলাৰ হ'লে তুমি ডিয়াৰে লিখিব লাগিব প্লুৰেল হ'লে কি লিখিব লাগিব ডিয়াৰ লিখিব লাগিব শিপটো কি হয় ভেড়া শিপ মানে ভেড়া তো ভেড়া এটা ভেড়া হ'লে তুমি শিপে লিখিব লাগিব বহুত ভেড়া হ'লে কি লিখিব লাগিব শিপ যদি এটা ভেড়া থাকে সাপোজ দা শিপ ইজ বুলি লিখিলা সেইকাৰণে ছাবজেক্ট ভাৰ্বৰ অৰ্ডাৰটো ইম্পৰ্টেণ্ট হয় কিন্তু বহুত ভেড়া থাকিলে কি কৰিবা ইয়াত ইজৰ ঠাইত আৰ লিখিব লাগিব তেতিয়া গম পাব যে বহুবচন হয় এটা মানে এটাতকৈ বেছিকৈ ভেড়া আছে ঠিক তেনেকৈ পৰীক্ষাত আহিব পাৰে চিনাৰী তোমালোকক চিনাৰীটোত কি বুলি দিব তোমাক চি নে আৰ আই ই এছ ৱাই ঠাইত কি দিব আই ই এছ তো চিনাৰীজ বুলি দিব চিনাৰী নহয় এইটো চিনাৰীয়ে হয় ইয়াৰ প্লুৰেল ফৰ্মটো কি হয় চিনাৰীয়ে হয় ঠিক তেনেকৈ ফাৰ্নিচাৰৰ প্লুৰেলটো কি হ'ব ফাৰ্নিচাৰেই হ'ব তুমি সিঙ্গুলাৰ ফৰ্মেই এইটো একে ইয়াত এছ দিব যোগ কৰিব নোৱাৰা তুমি ফাৰ্নিচাৰ যেনেকৈ আছে তেনেকৈ লিখিব লাগিব ইয়াত কোনো এছ আই এছ একো যোগ নহয় ফিছটো কি হ'ব ফিছটো আমাৰ ফিছেই থাকিব যদি একেই মাছ হয় ছাপোজ এইটো বৰালি মাছ হয় আৰু এইটো বৰালি মাছ হয় বৰালি মাছ বহুত কেইটা আছে তেতিয়া ফিছেই হ'ব
কিন্তু বেলেগ বেলেগ প্ৰজাতিৰ মাছ আছে বোলে বৰালি আছে চেং আছে গৰৈ আছে তেতিয়া কি হ'ব আমাৰ ফিশেছ হ'ব তো এইকেইটা আমাৰ এক্সেপশ্যন এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা আমাৰ নেক্সট ৰুলটো কি আছে চাওঁ কিছুমান নাউন কেৱল প্লুৰেলতহে ব্যৱহাৰ কৰা সিহঁতৰ ছিংগুলাৰ নাই মন কৰা কিছুমান এনেকুৱা কিছুমান নাউন আছে যাৰ নেকি কোনো ছিংগুলাৰ ফৰ্মেই নাই ছিংগুলাৰ ফৰ্ম হ'বই নোৱাৰে হ'লেতো আৰু খেলি মেলি সৃষ্টি হ'ব তোমালোকে কেনেকৈ হ'ব চোৱা স্পেকটাকলছ চশমা তুমি কি এপাল চশমা ভাঙি পেলাই এফালে এফাল পিন্ধিবা নেকি নোৱাৰা চিজাৰ্ছ কেঁচিকণ কি তুমি এটা বাহু ভাঙি পেলাই এডাল দিলে এটা বাহুৰে কি কাটিব পাৰিবা নেকি নোৱাৰা ঠিক তেনে ফিজিক্স তাৰপিছত ট্ৰাউজাৰ্ছ মানে তোমাৰ পেণ্টৰ এফাল কাটি দিয়া নতুন ষ্টাইল এটা হ'ব পাৰে কাটি দিব পাৰা তোমালোকে শ্বুজ এপাত জোতাটো পিন্ধিব নোৱাৰি গতিকে শ্বুজ হ'ব অলৰেডি পেয়াৰ হৈ আছে নিউজটোত অলৰেডি আমাৰ এছ আছেই নিউজটোত আমাৰ অলৰেডি এছ আছে তোমাৰ সেই কি কৰিব নোৱাৰা ছিংগুলাৰ লিখিব নোৱাৰা অলৰেডি প্লুৰেল ফৰ্মতে আছে সি নিশ্চয় তোমালোকে এইটো গম পাইছা তো এইখিনি এক্সেপশ্যন কেইটা মনত ৰাখিবা যিবিলাক আমাৰ এক্সেপশ্যন আছে এইখিনি আমাৰ ইম্পৰ্টেণ্ট হয় কাৰণ সেইখিনিয়ে তোমাক সুধিব গৈ পেলাই ওকে ইতিমধ্যে আমাৰ কি হৈছে নাউনৰ যিমানখিনি আমাৰ নাম্বাৰ আছিলে ছিংগুলাৰটো আমাৰ প্লুৰেল গোটেই ৰুলছখিনি কিন্তু আমাৰ কমপ্লিট হৈছে আমাৰ হয়তো 9টামান আমি ৰুলছ পালোঁ উইথ এক্সেপশ্যন তোমালোকে হয়তো বহুতে এক্সেপশ্যনখিনি আগতে গম পোৱা নাছিলে কিন্তু আজি আমি এক্সেপশ্যনখিনিও পাই গ'লোঁ এতিয়া আমাৰ প্ৰনাউনৰ ছিংগুলাৰ প্লুৰেল কি হয় সেইটো জানো আহা কাৰণ প্ৰনাউনৰো ছিংগুলাৰ প্লুৰেল থাকিব কাৰণ আমাৰ যিটো ছাবজেক্ট থাকে আমি এইটো নেক্সট টপিকটো আমি ইয়াৰ ওপৰতে পঢ়িম যিটো ছাবজেক্ট আৰু ভাৰ্বৰ অৰ্ডাৰ থাকে সেইটো আমাৰ ছাবজেক্টটো সদায় কি হয় হয় নাউন হ'ব নহ'লে কি হ'ব প্ৰনাউন হ'ব গতিকে প্ৰনাউনৰটো ছিংগুলাৰ প্লুৰেল থাকিব লাগিব অ'কে প্ৰনাউনৰ ছিংগুলাৰ প্লুৰেল কি হয় পটকে চাই দিওঁ আহা তো ছিংগুলাৰ প্ৰনাউন কোনবিলাক যিবিলাকে এটা বুজাব যেনে আই ইউ হি শ্বি ইট এইবিলাক আমাৰ ওৱান বুজাব অবজেক্টিভ কেছ আমাৰ কি হ'ব মি ইউ হিম হাৰ ইট মাইন এইটো পজিটিভ হ'ব আমি পিছত এইবিলাক পঢ়িব পাম আকৌ yours his her এইবিলাক কি হ'ব মাই চেল্ফ ইউৰ চেল্ফ এটা বুজাব যেতিয়া নেকি এটা বুজাব তেতিয়া আমি এই প্ৰনাউন কেইটা আমি ইউজ কৰিম এতিয়া এই প্ৰনাউন কেইটাৰ প্লুৰেল ফৰ্ম আমাৰ কি হ'ব যেনে আই থাকিলে মই থাকিলে কি হ'ব উই আমি অলৰেডি কি ক'ত পঢ়িছিলোঁ আমি পাৰ্চনত পঢ়িছিলোঁ তো ছিংগুলাৰ পাৰ্চনত পঢ়িছিলোঁ যে ছিংগুলাৰ আৰু প্লুৰেল যেতিয়া আমি চাইছিলোঁ চাৰ্টখন তো আইৰ প্লুৰেল কি হ'ব উই হ'ব ইউটোতো তুমিতো আপুনি হ'ব বা তোমাৰটো আপোনাৰ হ'ব তেনেকুৱা হ'ব তাৰপিছত হি শ্বি ইটো কি হ'ব দে হ'ব অবজেক্টিভ কেছত কি আছে মি থাকিলে আজ হ'ব ইউ থাকিলে ইউৱে হ'ব হিম থাকিলে হাৰ থাকিলে কি হ'ব ডেম হ'ব ঠিক তেনেকৈ আৱাৰ্ছ yours dears আৱাৰ চেল্ফছ যেনেকৈ নেকি এটা ইউৰ চেল্ফ আছে ইয়াৰ প্লুৰেল ফৰ্মটো কি হ'ব ইউৰ চেল্ফছ তাৰপিছত ডেম চেল্ফ আছে তাকো হিম চেল্ফ আছে হাৰ চেল্ফ আছে এইটো প্লুৰেল ফৰ্মটো কি হ'ব ডেম চেল্ফছ হ'ব গতিকে মনত ৰাখিবা যিবিলাক আমাৰ ছিংগুলাৰ প্ৰনাউন কিছুমান আছে আমাৰ আৰু কিছুমান কি আছে প্লুৰেল প্ৰনাউন্স আছে যিবিলাক আমাৰ প্লুৰেল প্ৰনাউন্স আছে তাতে আমি কিছুমানৰ কি হ'ব ডাইৰেক্টলি আমাৰ এছ যোগ নহ'বও পাৰে কথাটো মন কৰিব ডাইৰেক্টলি এছ যোগ নহ'ব পাৰে আমি কি ধৰিব লাগিব এইটো প্লুৰেল ফৰ্ম হয় ডিপেণ্ড কৰিব আমাৰ ছাবজেক্ট ভাৰ্ব অৰ্ডাৰত ঠিক তেনেকৈ হাৰচেল্ফটো চোৱা হাৰচেল্ফটো কি হ'ব ডেম চেল্ফ হ'ব হাৰচেল্ফটো এজনক বুজাইছে ন এজনীক বুজাইছে ইয়াতে কি হ'ব বহুতক বুজাব আৰু চেল্ফটো কি হৈ গৈছে চেল্ফটো ইয়াতে চোৱা চেল্ফটো কি হৈছে চেল্ফটো হৈছে চেল্ফছ কাৰণ তোমালোকে অলৰেডি গম পাইছে যদি লাষ্টৰ ফালে এফ থাকে কি হ'ব এফৰ ঠাইত ভি এছ হ'ব তেতিয়া চেল্ফছ হ'ব ঠিক তেনেকৈ আৱাৰটো কি হ'ব ইউৰটো কি হ'ব ইউৰ চেল্ফছ হৈ গ'ল আৰু মাই চেল্ফটো কি হৈ গ'ল আৱাৰ চেল্ফছ হৈ গ'ল আমাৰ হৈ গ'ল ধৰিব পাৰিছে নিশ্চয় তো এইকেইটা আমাৰ কি হ'ব ছিংগুলাৰ প্ৰনাউন এইকেইটা আমাৰ কি হ'ব প্লুৰেল প্ৰনাউন্স অ'কে নেক্সট আৰু এটা আমাৰ কি আছে আমাৰ আৰু এটা ৰুল এটা আছে সেইটো ৰুলটো হ'ল আমাৰ বুথ ছিংগুলাৰ এণ্ড প্লুৰেল মানে কিছুমান আমাৰ প্ৰনাউন কি থাকিব ছিংগুলাৰটো ইউজ কৰিব পাৰি প্লুৰেলটো ইউজ কৰিব পাৰি ডিপেণ্ড কৰিব যে আমি কেনেকৈ ইউজ কৰিছোঁ ভাৰ্বটো কি তাৰ ওপৰত ডিপেণ্ড কৰিব তো ইউটো আমাৰ ছিংগুলাৰ হয় প্লুৰেলো হয় ইউটো আমাৰ ছিংগুলাৰ হয় কি প্লুৰেলো হয় ইউৰ আৰু ইউৰ্ছটো কি হয় ছিংগুলাৰ হয় প্লুৰেলো হয় ইউৰ চেল্ফটো আমাৰ কি হয় ছিংগুলাৰ হয় আৰু ইউৰ চেল্ফটো কি হ'ব আমাৰ আকৌ প্লুৰেল হ'ব এইটো অলৰেডি আমি পঢ়িছোঁ তো মনত ৰাখিবা আমাৰ যেনেকৈ নেকি নাউনৰ ছিংগুলাৰটো প্লুৰেল আছিলে ঠিক তেনেকৈ প্ৰনাউনৰ কি থাকিব ছিংগুলাৰটো প্লুৰেল যেনেকৈ মানে চোৱা এনেকুৱা হ'ব যেনেকৈ আই থাকিলে কি হ'ব ছিংগুলাৰ হয় ছিংগুলাৰ প্ৰনাউন তো ইয়াৰ কি হ'ব উই তো ইউটো আমাৰ কি হয় ইন জেনেৰেল ইউৱে হয় তো হি থাকিল বা শ্বি থাকিল তাৰ প্লুৰেল ফৰ্মটো কি হ'ব ডে হ'ব নাই ডে হ'ব ঠিক তেনেকৈ যেনেকৈ নেকি আমি নাউনত কৰিছোঁ ঠিক তেনেকৈ আমাৰ কি থাকিব প্ৰনাউনটো কি থাকিব ছিংগুলাৰ প্ৰনাউনটো প্লুৰেল প্ৰনাউন্স অ'কে নিশ্চয় তোমালোকে আজি গম পাইছে যে গোটেই টপিকটো আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ যিমানকেইটা আছিল ৰুলছ আছিলে এক্সেপশ্যন আছিলে প্ৰনাউনৰো যি আমাৰ ছিংগুলাৰ প্লুৰেল আছিলে সেই গোটেইখিনি আমি কমপ্লিট কৰিছোঁ আশা ৰাখিছোঁ তোমালোকে গোটেই ভিডিঅ'টো ভাল পাইছা আৰু এটা আমাক সহায় কৰি দিবা যে যিহেতু তোমালোকে ভিডিঅ'টো চালাই আৰু লিখিছা ইমান তোমাৰ চিনাকি ল'ৰা ছোৱালী আছে বন্ধু বান্ধৱী আছে সকলোকে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিহেতু আমাৰ চেনেলটো নতুন
গ্ৰ' কৰা এটা কঠিন হয় তথাপি তোমালোকে শ্বেয়াৰ কৰি দিবা ছাবস্ক্ৰাইবটো কৰিবা কৰিলে আমাৰো ভাল লাগিব তোমালোকৰো সুবিধা হ'ব ওকে নেক্সট কি আছে চাই দিবা হা কিন্তু তোমালোকে অলৰেডি গম পাইছে ঠিক আছে সাম নাউন্স হেভ ডিফাৰেণ্ট প্লুৰেলছ ওকে যেনে নেকি চাইল্ডটো কি হ'ব আমাৰ চিলড্ৰেন হ'ব তেনেকৈ মেনটো হ'ব মেনেই হ'ব টুথটো আমাৰ টিথ হ'ব অলৰেডি আমি পঢ়িছোঁ মাউচটো কি হ'ব মাইচ হ'ব সেইখিনি আমি অলৰেডি পঢ়িছোঁ আমাৰ ইয়াতে কেইটামান কি আছে প্ৰেক্টিছ কুৱেশ্যনছ আছে প্ৰেক্টিছ কুৱেশ্যনকেইটা তোমালোকে কাম এটা কৰিবা তোমালোকে নিজে উলিয়াই পেলাই কৰিবৰ কাৰণে চেষ্টা কৰিবা মই এটা বা দুটা কৈ দি আছোঁ হিয়াৰ আৰ মেনি এটা আৰটো চোৱা প্লুৰেল ফৰ্ম হয় মেনিটো আমাৰ প্লুৰেল লগত থাকে এটা আৰ আৰু মেনিটো আমাৰ কি প্লুৰেল হয় হিয়াৰ আৰ মেনি ডেজ ইন দ্য স্কাই স্কাই বুলি ক'লে আমাৰ কি হ'ব পাৰে হিয়াৰ আৰ মেনি স্কাই কাইট কি হ'ব কাইট তো ইয়াতে কাইটৰ প্লুৰেল ফৰ্মটো লিখিব লাগিব কাইটছ লিখিব লাগিব হয় নাই কাইটছ লিখিব লাগিব কাইটছ এছ এটা দিব লাগিব কাৰণ আৰটো প্লুৰেল হয় যদি ইয়াতে সাবজেক্ট ভাৰ্বৰ অৰ্ডাৰটো যদি প্লুৰেল হয় আমাৰ নাউনটো কি দিব লাগিব প্লুৰেল দিব লাগিব দ্য ডেজ ইজ ইটিং হে তো কিবা এটা কি খাই আছে খেৰ খাই আছে খেৰ খাই আছে কিহে খাব পাৰি ইয়াতে কি বস্তু খোৱা বস্তু আছে বেবীয়েতো খেৰ নাখায় সৰু পোৱালি খেৰ খায় নেকি হৰ্চ তো মন কৰা হৰ্চটো কি হ'ব হৰ্চেই বহিব কাৰণ ইজটো আমাৰ ছিংগুলাৰ হয় গতিকে কি হ'ব হৰ্চটো হৰ্চেই বহিব তো বাকীকেইটাও তোমালোকে তেনেকৈ চাই ল'বা এতিয়া তোমালোকে কৰি পেলাই জনাবা আমাক নেক্সট কি আছে আমাৰ ওকে আমাৰ এইটো কি আছে প্লুৰেলটো ছিংগুলাৰ কৰিব লাগে এইটো প্লুৰেল ফৰ্মত আছে আমি কি কৰিব লাগে ছিংগুলাৰ তো তোমালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ইয়াত কি যুগ আছে লাষ্টত তুমি শেষৰ ফালে চাবা পাপিজ তো লাষ্টত কি আছে আমাৰ IES গতিকে কি হ'ব এইটো পাপি হ'ব নাই IES থাকিলে কি হ'ব ৱাই হ'ব পাপি কাৰণ ৱাই এটা IES কিয় হ'ল কাৰণ ৱাইৰ আগত আমাৰ কি আছে কনচনেণ্ট আছে যদি কনচনেণ্ট থাকে ৱাই থাকে আমাৰ কি বহিব IES ঠিক মৰ্ণিংছটো কি হ'ব মৰ্ণিং হ'ব তো হাফছটো কি হ'ব তো VES ৰ ঠাইত এফ বহাই দিয়া কি বহাবা VES ৰ ঠাইত এফ বহাই দিলে তোমাৰ হাফটো কি হ'ব হাফছ হৈ যাবগৈ ঠিক তেনেকৈ বাকীকেইটাও তোমালোকে কৰিবা ওল্ফছটো কি হ'ব তোমালোকে গমেই পাইছা ওল্ফছটো হ'ব আমাৰ ওল্ফ এফ বহিব VES ৰ ঠাইত কি হ'ব এফ হ'ব নিশ্চয় তোমালোকে আজি এই ভিডিঅ'টো ভাল পালা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিলে আমাৰ সুবিধা হ'ব ওকে ইতিমধ্যে আমাৰ লেভেল 1ৰ আমাৰ 3টা টপিক কিন্তু কমপ্লিট হৈছে পাৰ্চন তাৰপিছত জেণ্ডাৰ এতিয়া আমাৰ কি কমপ্লিট হ'ল নাম্বাৰ ইয়াৰ পিছত আমি আৰম্ভ কৰিম সাবজেক্ট ভাৰ্বৰ যিটো নেকি অৰ্ডাৰ সেই অৰ্ডাৰটো বা বেছিক চেণ্টেন্স ফৰ্মেশ্যন এইখিনি একেই বস্তু হয় এইখিনি বস্তু আমি আৰম্ভ কৰি দিব পাৰিম তাৰপিছত আমি ষ্টাৰ্ট কৰিম আমাৰ পাৰ্টছ অফ স্পীচ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট তো থেংক ইউ ছ' মাছ তোমালোকে চাই থাকিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা